দেওপানী দুৰ্গা মা মন্দিৰত ছাগলী আৰু হাঁহ এনেকৈ বলি দিয়া হয় আৰু দুৰ্গা পূজাৰ সময়তো দিয়া হয়। পাৰ চৰাই এৰিব পাৰে। এইফালে আমি আহি আছোঁ, অটৰতে আহি আছোঁ। এইফালে আমি প্ৰথমখন গেট পাইছোঁহি আৰু দেই। মানে আমি বোকাজান ফালৰ পৰা আহি আছোঁ। গোলাঘাট পিনৰ পৰা আহিলে সেইফালৰ পৰা বাছখন সেই গোলাঘাট ছাইডৰ পিনৰ পৰা আহিছে। আমি বোকাজান ছাইডৰ পৰা আহি আছোঁ। এতিয়া এইফালে আমি প্ৰথমখন গেট সোমাইছোঁ আৰু এখন ছেকেণ্ড গেট আছে। এই গেটখনৰ পৰা আৰু বহুত ডোখৰ যাব লাগিব। খোজকাঢ়ি গ'লে বহুত আধা ঘণ্টামান লাগে। এতিয়া আমি আহি পাই গ'লোহি ইয়াত। আমাৰ বুট মগু লৈ লৈছোঁ। ইয়াতে শৰাই সজাই দিয়ে, কাটোৰালে কাটি কৰি সজাই দিয়ে ধুনীয়াকৈ। আমি ইয়াতে কৰি লাইন পাতি ৰখি থাকিব লাগে। যদি বহুত মানুহ হয় তেতিয়া বহুত দীঘল লাইন হৈ যায়। আজি বেছি মানুহ নাই আৰু মন্দিৰত মানে দুৰ্গা পূজাৰ সময়ত আহিব নোৱাৰে। এইফালে বলি দিয়ে, ছাগলী বলি দিয়ে, হাঁহ বলি দিয়ে আৰু এয়া অকণমান দেখুৱাই দিছোঁ দেই। কি নাম আছিলে? দুৰ্মাটিৰ নামটো বিভীষণ আৰু দেওবাৰ দিনাখন যদিও অহা হয় তেতিয়াও মানে চাকি জ্বলাবলৈও ঠাই নাইকিয়া হৈ যায়। দেওবাৰ দিনাখনো মানুহ বহুত হয় আৰু আমি যোৱা দিনা দেওবাৰ নহয় আৰু মন্দিৰত মানে দুৰ্গা পূজাৰ সময়ত বেছি মানুহ হয়, দেওবাৰ দিনাখন বেছি হয়। ফটো মৰাত লাগিছে, চেলফি মৰাত লাগিছে। এইবিলাক ফিটা বান্ধিছে। এইবিলাক কেনেকুৱা লাগিছে? হে কিমান অকণি অকণি টিলিং আছে, ইমান অকণি অকণি ন? আইও উঠি যাব এতিয়া, উঠি গৈছে দেখোন সিহঁতি দুটা। প্ৰসাদ খাই ভৰাই আৰু ইয়াৰ ৰঙৰ ফিটা বান্ধিলে মানে মনৰ আশা পূৰণ হয়। যদি কাৰোবাৰ মনৰ আশা আছে, দেওপানী মন্দিৰলৈ আহিব আৰু ৰঙা ফিটা বান্ধিব। দেওপানী মন্দিৰৰ দুৰ্গা মাৰ ভিতৰৰ ফটো বা ভিডিঅ' কৰিবলৈ দিয়া নাই আৰু কৰাও নাই, সেইকাৰণে দুৰ্গা মাক দেখুওৱা নাই আৰু বাহিৰৰ পৰিৱেশটোহে দেখুৱাইছোঁ দেই আমি। এয়া বাহিৰত আগতে ইয়াত নাই হ'লে দেই। ইয়াত পাৰ চৰাই এৰিব পাৰে, পাৰ চৰাই। কি ফুল, ধতুৰা ফুল নে কি ফুল জানো, নামটো নাজানো।
আমা আমি এতিয়া কাছ চাবলৈ যাওঁ। কাছ সেয়া ইমান ডাঙৰকে ওলাইছে ইমান ডাঙৰ জুম নকৰিলে নাই এইবোৰ মুড়ি দিলে মানেহে ওপৰলৈ ওপঙা বস্তু লাগিব। সেইজনী ইমান ডাঙৰ কাছ ওলাই আছে। তাৰপৰা ইমান ইয়াত কাছও আছে, মাছ আছে, কি কি আছে জানো। কাছৰ মাতটো কেনেকুৱা বোলে। আৰু এজনী উলিয়াই আৰু এই ফিচাৰী পাৰতে ফটো মাৰিব পাৰি। বৰ ধুনীয়া পৰিৱেশটো দেখিছেনে। মাছ আছে, ডাঙৰ ডাঙৰ মাছো আছে, কাছও আছে আৰু মুড়ি দিলেহে ওলায় মাছ কাছ। আমি বুট মগু দিছিলোঁ, ক'ত নোলালেই। কাছ দুজনীমান ওলাই আছিলে বাৰু। কাছকেইজনী দেখি পালোঁ। এফালে ফটো চটো মাৰি ল'লোঁ আমি দুকপিমান। আৰু ফিচাৰীটো ডাঙৰ আকৌ দেখিছেনে। দেখিবলৈ ভাল লাগিছে কিনাৰে কিনাৰে। আৰু আমি আহিয়ে থাকোঁ বাৰু, আমাৰ ঘৰৰ পৰা বেছি দূৰো নহয়, সেইকাৰণে দেখুৱাটো অলপমান আৰু। যাওঁগে আমাৰ হৈ গ'ল। আজি মানুহ বেছি নাই পিছে দেই। মানুহ দুৰ্গা পূজাত বহুত মানুহ হয়। পঢ়িলে তহঁতৰ দাঁত আহিব। এইখন গেট 2 নম্বৰখন গেট। প্ৰথমখন গেট হাই ৰোডৰ কাষতে আছে। যদি গোলাঘাট পিনৰ পৰা অহা হয় ডিমাপুৰলৈ, যদি বোকাজান ডিমাপুৰ যোৱা হয়, তেতিয়া মানে দেখি যায় হাই ৰোডৰ কাষতে আছে। দোকান বজাৰবোৰ খুলিছে আৰু এতিয়া এইফালে দোকানে দোকান হৈ যায় গোটেই। আৰু ইয়াত বস্তু কিনিব নোৱাৰি, কিন্তু বহুত দাম দেই। এনেই সজাই থৈ দেখিবলৈ ধুনীয়া। দোকানে দোকান গোটেই ৰঙা নীলা দোকান দেখিছেনে। আৰু দাম বহুত। আৰু ভোক লাগি গ'ল, সেইবাবে কিবা এটা খাই ল'লোঁ। এতিয়া আমাৰ কাম হৈ গ'ল, আমি যাম আৰু মন্দিৰৰ পৰা এতিয়া ঘৰলৈ যাম আৰু দেই। বাই বাই। ভিডিঅ' চাই ভাল লাগিলে আপোনালোকে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব।